জন ভকতে ছজন বৈকুণ্ঠলৈ গ'ল। হেল্ল' এভৰিৱান, মই কোকো সিঙে আপোনালোকৰ স্বাগতম জনাই আন এটা ভিডিঅ'লৈ। আজি মোৰ ঘৰত, মই নিজৰ ঘৰত ঘৰত আছোঁ, মানে ঘৰত এতিয়া আমি জাষ্ট মোৰ লগত আছে মোৰ দৌ, আমি সকলোৱে আছোঁ। আজি মোৰ মাদাৰ, মানে যে মোৰ নিজৰ যত্ন দিয়া মায়ে আজি এটি আপোনালোকৰ আগত এদিন নতুন হৰিনাম গৈছে। কেনেকুৱা লাগে হৰিনামটো আপোনালোকে যদি ভাল পায় ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰি নাপাহৰিব। খালি ভিডিঅ'টো আগলৈ চাই থাকিব। আমি এতিয়া আমাৰ লগত আছে দ হয়, নমস্কাৰ। এই যে মোৰ হকী হয়, হকী দ হয়, মোৰ ঘৰ ভঙা চিঙা ঘৰ হয়। এইফালে আমাৰ সকলোৱা বহি আছে। আমি সকলোৱে এতিয়া আপোনাক এই হৰিনামটো আমি উপভোগ কৰিম। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকুৱা লাগে ভিডিঅ'টো চাবলৈ, যদি চাই ভাল লাগে আকৌ এবাৰ কৈছোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাম ৰামে শংকৰদেৱৰ বিচনী দেখিবলৈ শুৰণি নালতো লিখিলে ঘোষা চাৰি কাষতে গীতা ভাগৰ মত মাজতে পদুমৰ চকা, মাজতে পদুমৰ চকা ঘূৰে। শংকৰ দিনতে 12জন ভকতে ছজন বৈকুণ্ঠলৈ গ'ল। তাৰে 3জনে শৰণ ভজন কৰে, 3জন বয়াগী ৰাম ৰাম। শংকৰদেৱৰ বিচনী দেখিবলৈ শুৰণি নালতো লিখিলে ঘোষা চাৰি কাষতে গীতা ভাগৱত মাজতে পদুমৰ চকা, মাজতে পদুমৰ চকা। শংকৰদেৱে খনালে নামৰে পুখুৰী, মাধৱদেৱে বনালে আলি, আলি চাৰিওকাষে ৰুলে কদম পুলি, ভকতে জীয়াব বুলি। গোৰে বন্দৱ কৃষ্ণ ৰাম কৃষ্ণ। শাস্ত্ৰ উত্তম গীতা ভাগৱত ধৰ্ম উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম। গুৰু শংকৰদেৱ কি নামে বন্ধালা ভেটি, গুৰু শংকৰদেৱ কি নামে বন্ধালা ভেটি। তোমাৰ মাতে গুৰু শংকৰদেৱ অমিয়া হুৱেৰে, গুৰু শংকৰদেৱ আমি অসমীয়া জাতি, গুৰু শংকৰদেৱ ৰাম নামে বান্ধিলা ভেটি, গুৰু শংকৰদেৱ হৰি নামে বান্ধিলা ভেটি। কৃষ্ণ গুৰু কৃষ্ণ। মোৰ নিজৰ মা হয় এজনী, মা আজি এতিয়া হৰিনাম শুনালে। মই
খুবেই বুঢ়ী হৈ গ'ল অৱশ্যে তথাপিতো বুঢ়ী হোৱা নাই তথাপিতো হৰিনাম গাই আছে এই হৰিনামৰ বিষয়ে লৈ মই শুনাই দেখাম দৰ্শক বহুত বহি আছে আমাৰ লগত দৰ্শক বহি আছে সকলো হৰিনাম শুনি ভাল পায় মাৰ লগত আজি আপোনালোকক মই সদায় কৈছোঁ যে হৰিনাম মোৰ মায়ে বহুত গাই ভাল পায় মই হৰিনামৰ প্ৰিয় বন্ধু হয় ঠিক আছে শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱৰ জয় অসম